हेलो फ्रेंड्स गुड मॉर्निंग रातिपुवा हुई उठी केवल चाऊ सेउजिया सेउजिया बेलेग सेउजिया किमान ভাল লাগে ন এনেকা সেউজিয়া হৈ থাকিলে চাবলে আমাৰ এখিনি গাঁৱৰ নিচিনা পৰিবেশ হৈ আছে একানে সেউজিয়া সেউজিয়া পুৰা ধনিয়া খেতি फ्रेंड्स गुड मॉर्निंग मैं मामुई पुनर्बार स्वागतम जानाइछु मोर चेनेলৰ অন্য এটা ব্লগলে ব্লগটো হেকলৈকে চাব আৰু হেকত জানাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল বলক তেন্তে ব্লগটো আৰম্ভ কৰোঁ এতিয়া মই প্ৰথমতে ব্ৰাছ চাৰ্জ কৰি ফ্ৰেছ হৈ লওঁ তাৰ পিছত ফ্ৰুইটছ অলপ খাই লম তাৰ পিছত বনাম ব্ৰেকফাষ্ট बोलो हेलो गाइस हम लोग अभी ब्रेकफास्ट करेगा क्या क्या है इसमें बोलो क्या क्या है ये अंगूर और टमाटो टमाटो नहीं वाटरमेलन এতিয়া ফ্ৰুইটছখিনি খাই লওঁ আৰু এতিয়া খাই পিনে বনামগে ব্ৰেকফাষ্ট ভাবিছোঁ আজি এগ ৰাইচ বনাওঁ এগ ৰাইচ বনাবলৈ মই লৈ লৈছোঁ গাজৰ পিঁয়াজ ঠাৰি পিঁয়াজ নহৰু জলকীয়া এয়া ডিম দুটা ভাঙি লৈছোঁ এতিয়া মই তেল গৰম হৈ যোৱাত প্ৰথমতে ভাজি ল'ম আন্দা দুটা এইখিনি হৈ গৈছে উলিয়াই লওঁ আন্দা ভাজা তেলখিনিতে দিম এতিয়া মই পিঁয়াজ আৰু নহৰুখিনি এইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম এতিয়া ইয়াতে দি দিম গাজৰখিনি আৰু পিঁয়াজৰ ঠাৰিখিনি এইখিনি ভালকৈ ভাজি ল'ম যেতিয়ালৈকে নিসিজে তাৰপিছত ঢালি দিম ভাত এইখিনি সিজিছেগৈ আৰু এতিয়া ইয়াতে দি দিম মই ভাতখিনি দিয়াৰ পিছতো যিমান টাইম ভাজিব লৰাই সিমানে বেছি ভাল হয় খাবলৈ ইয়াতে দিম এতিয়া মই সোৱাদ অনুযায়ী নিমখ আৰু ঘনে ঘনে লৰাই ভাজি এনেকৈ ঘনে লৰাই ভাজি থাকিব নহ'লে লাগি ধৰিব আৰু আন্দাৰ পৰিমাণটো আপোনালোকে কম বেছি কৰিব পাৰে যোনে যিমান দিয়ে দি দিম এতিয়া মই ভাজি থোৱা আন্দাখিনি আপোনালোকে চয়া চচ দিব পাৰে ইয়াত মোৰ ওচৰত চয়া চচ নাই চয়া চচ দিলে কালাৰটো ধুনীয়া হয় আৰু মই ইয়াত হালধি নিদিওঁ হালধি দিওঁ বুলি ক'লেও দিব পাৰে এয়া আমাৰ এগ ৰাইচ ৰেডি হৈ গ'ল খাই লওঁ এতিয়া এয়া খাম এতিয়া খাওঁ বহুত ভাল হৈছে খাবলৈ আপোনালোকেও বনাই খাব গৰমে গৰমে খাবলৈ বেছি ভাল এতিয়া আমি আহি আছোঁ বজাৰ কৰিবলৈ বজাৰ কৰিব লগা আছে ভাবিছোঁ কৰি লওঁগে पक्का नाटी को लिया किलो रोमान क्या हम लोग देगा ना আৰু বেলেগ দোকান নাই ইমান ধুনীয়া তোমাৰ মোজা লাগে নেকি চপ্পল লাগে হা একজোৰমান 100 रुपया का चप्पल 100 टका नाटी माने कि 10 टका
কাৰণে মাছ আনিছে। মাছখিনি মই হালধি নিমখ সানি মেৰিনেট কৰি থৈছোঁ। এইখিনি আগতীয়াকৈ ভাজি ল'ম। এইখিনি হৈ গৈছে, নমাই ল'ম। এনেকৈ বাকীখিনিও ভাজি ল'ম। এতিয়া মই মাছ ভাজি থাকি যোৱা তেলখিনি দি দিম পিঁয়াজ। ইয়াতে মই এতিয়া বিলাহীখিনি দি 1 মিনিটমান ভাজি লওঁ। এতিয়া দিম মই সোৱাদ অনুযায়ী হালধি নিমখ আৰু জিৰা পাউডাৰ অকণমান, ধনিয়া পাউডাৰ আৰু কাশ্মীৰ ৰেড চিলি পাউডাৰ। এতিয়া এইখিনি ভালকৈ লৰাই লওঁ। ইয়াতে দি দিম এতিয়া মই বইল কৰি লোৱা আলু আৰু জাতিলাওখিনি। এইখিনি দি ভালকৈ ভাজি ল'ম। ইয়াতে মই বেলেগ পানী এড নকৰোঁ। জাতিলাও বইল কৰি লোৱা পানীখিনি আছে, সেইখিনিয়ে দিম। এয়া অকণমান টাইম সিজিবলৈ দিম, তাৰপিছত ইয়াত দিম মাছ। ইয়াতে দি দিম এতিয়া মই মাছ দুপিছে দিম। বেছি হ'লে আমি দুটাই খাম। আৰু ঢাকি দিম ভালকৈ উতল নহালৈকে। তাৰপিছত ৰেডি হৈ যাব। অথনি ল'ৰাটো আমনি কৰি আছিলে, আদা নহৰু পেষ্টখিনি ভাজি ল'ব পাহৰিলোঁ মছলাৰ লগত। এতিয়া দি দিছোঁ, আগতীয়াকৈ দিব লাগিছিলে। এতিয়া মাছ আৰু মোৰ জাতিলাও চব্জিখন ৰেডি হৈ গ'ল। এতিয়া ওপৰতে দি দিম ধনিয়া আৰু গেছটো অফ কৰি দিম। জাতিলাও, আলু, মাছ আৰু এয়া মাছ পাতত দিয়া। এয়া মাছ পাতত দিয়া ৰেচিপিটো মই বেলেগ এটা ভিডিঅ'ত দি দিম। এয়া ভাত খাই লওঁ, তাৰপিছত লগ পাই। চবতকৈ ভাল হৈছে মাছ পাতত দিয়াখিনি, বহুত টেষ্টি হৈছে। সৰু মাছ পাতত দি খালে বেছি ভাল ন? বহুত ভাল লাগিছে খাব। এজোপা ফুল ইয়াত ফুলি আছে আমাৰ ইয়াত, কেনেকুৱা একদম ছেম অপৰাজিতা ফুলৰ নিচিনা দেখিবলৈ, কিন্তু অপৰাজিতা ফুল নহয়। এনেকুৱা অপৰাজিতা ফুলটো হেৰিহে হয়, লতা লতা হয়। ছেম ইমান ফুলি আছে। এইফালে ফুলি আছে এইবোৰ কিবা আমাৰ গাঁৱত যে জংঘলত হয় সেনেকুৱা নিচিনা দেখিবলৈ, কিন্তু এইবোৰ ৰোৱা হয়। এনেকুৱা হালধীয়া ইমান ধুনীয়া কি ফুল জানো, সেইখিনিও ধুনীয়া। আমাৰ ডালিম লাগিছেগৈ আৰু অকণমান ডাঙৰ হৈছেগৈ। এয়া ঢেৰ লাগিছে, সৰু হৈ আছে। আৰু এয়া মটৰ মাহ লাগিছে, সৰু হৈ আছে, গুটি হোৱা নাই চাগে ভিতৰত। ঢেৰ লাগিছে। ডালিম গছজোপাতে বগাই আছে। আজিৰ ব্লগটো ইমানতে সামৰোঁ। ব্লগটো চাই ভাল পালে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলৰ নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিব লগা ন'টিফিকেশ্যনসমূহ পাই থাকে। তেন্তে আজিলৈ আহোঁ, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।